ভিউৱাৰ্ছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে সৈনিকা গৈ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমাৰ কলেজত নৱগত আদৰণি সভা আছে শিৱসাগৰ ছোৱালী কলেজ নৱগত আদৰণি সভা আজি তেনেহ'লে বলক ভিডিঅ'টো শেষলৈকে চাই থাকিব সম্মানীয় সাংসদ শ্ৰীযুক্ত কুমাৰ গগৈ ডাঙৰীয়া তেখেতক এখন ফুলাৰ গামোচাৰে সম্বৰ্ধনা জনাব শিৱসাগৰ ছোৱালী কলেজৰ অধ্যক্ষ তথা সভাৰ সভাপতি শ্ৰীযুত বুদ্ধি মিশ্ৰ ডাঙৰীয়া আদৰণি সভাৰ সন্মানীয় সভাপতি মহোদয় সন্মানীয় উপাধ্যক্ষ মহোদয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ মাননীয় ডক্টৰ দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া যোৰহাট লোকসভাৰ মাননীয় সাংসদ শ্ৰীযুত তপন গগৈ ডাঙৰীয়া শ্ৰদ্ধাৰ শিক্ষকসকল সন্মানীয় অতিথিসকল আৰু মৰমৰ নৱাগতাসকল শিৱসাগৰ ছোৱালী কলেজৰ নপুৰণি ছাত্ৰীসকল সকলোকে আন্তৰিক সম্ভাষণ জ্ঞাপন কৰিছোঁ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ আমাৰ শ্ৰদ্ধাৰ দয়ানন্দ বৰগোহাঁই ছাৰ এই মঞ্চত উপস্থিত থকা বৰপুখুৰী পাৰত আমি ফুচকা খাব আহিছোঁ কেটলান আহিছে খাই লওঁ আমি
অৰ্জন কৰা শ্ৰদ্ধাৰ অংগশ্ৰী নেওগ বাইদেউ আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ আন এগৰাকী প্ৰাক্তন ছাত্ৰী লগতে 2016-17 বৰ্ষৰ বেষ্ট পাৰ্চনেলিটিৰ খিতাপ আৰু 2017-18 বৰ্ষৰ মিছ SGCৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰা শ্ৰদ্ধাৰ প্ৰিয়ংকা বৰুৱা বাইদেউ এখনি ফুলৰ গামোচা এটি ফুলৰ থোপা আৰু এখনি কৃতজ্ঞতা পত্ৰৰে সম্বৰ্ধনা জনাবলৈ মই ছাত্ৰীৰ জিৰণি কোঠাৰ তত্ত্বাৱধায়ক ডক্টৰ ৰাজশ্ৰী ধন্যবাদ বাইদেউ এতিয়া আমি আনগৰাকী বিচাৰক থাকিব কৈছে কিন্তু নকৈ নাই পৰা প্ৰথমতেতো বহুত ধন্যবাদ শিৱসাগৰ ছোৱালী কলেজ মোক আজি এই মঞ্চলৈ নিমন্ত্ৰণ কৰাৰ বাবে এই গুৰু দায়িত্ব লোৱাৰ বাবে মই ইমানো যোগ্য হোৱা নাই মই বাইদেউকো কৈছিলোঁ ফোনত বাইদেউ currently pursuing my bachelor's in botany. As a student, I believe in two things. There is no age for learning, and when you are given an opportunity
opportunity to do anything, you must instantly grab it. And that is the reason I am standing in this platform. Apart from this, my hobbies include singing, painting, cooking, and I am also into literature stuffs. Thank you, and I hope you have a great afternoon ahead.